গাইজ আজি বহুত দিনৰ মূৰত আকৌ এটা আনবক্সিং আহিছে। আনবক্সিং মানে কি জানিছে নাই, ফ্লিপকাৰ্টত দুটামান বস্তু অৰ্ডাৰ দিছিলোঁ, বস্তুটো অলৰেডি আহি পাই গৈছে। তো চাওক মোনাটো এইটো হয়। তো বলক মই মানে মোনাটো অলৰেডি অলপ ফটাই আছিলে, ফটা মানে ৰছীটো খোলা আছিলে, তাৰ মই খুলি ল'লোঁ। খুলি লোৱাৰ পিছত তাত আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। বলক কি হৈ গ'ল, খোলা হৈ গ'ল মানে এতিয়া চাওক ইয়াৰ পৰা চাওঁতেতো বহুত হৈছিলে। এইটো বিস্কুট এটা দিছিলোঁ, তো বিস্কুটটো বহুত দাম দেই। কিমান দাম আছিলে এইটো 70। ছোৱালীজনী কাহ হৈছে দেই, কাহ হৈছে কাৰণে বেয়া নাপাব অলপ মাত একদম। এইটো 70 টকা চাওক, এইটো 70 টকা, 70 টকা লৈছে। বহুত দাম দেই বিস্কুটটো। তাৰপিছত মেগী খাম বুলি কৈ থাকে ছোৱালীজনীয়ে, মেগী এটা লৈছোঁ। মেগীটো মই কিমানত পাইছিলোঁ, তো এইটো 56ত পাইছিলোঁ। এইটো এনেই 70 টকা মূল্য মেগীটো, তো অফাৰে পাইছিলোঁ। এইটো ফ্ৰুটি এটা মিঠাতেল এটা লৈছিলোঁ। তো মিঠাতেলটো প্ৰায় লাগেই, মিঠাতেল নহয়। মিঠাতেলটো 137ত পাইছোঁ দেই। তো এনেইতো আপোনাৰ 185 লিখা আছে, চাই লওক। 185, 137ত পাই গৈছোঁ। তো এই চাবোন চাওক, এই চাবোনখিনি ডাঙৰ চাবোন, এইবোৰ 20 টকীয়া চাবোন বুলি ক'ব লাগিব। তো 20 টকাকৈ ল'লোঁ, 20, 40, 60, 80, 100, 120 টকা হ'ব লাগে, কিন্তু মই 99ত পাই গৈছোঁ। তো ভাল আছে 20 টকীয়া চাবোন। তো ডাঙৰ চাবোন হয় দেই, 6 পিচ আছে। 1, 2, 3, 4, 5, 6 পিচ আছে। ইয়াত মানে মেনুৱেল কাৰ্ডখন দিছে, যিটো হেৰিটো হয়, বিলখন হয়, ক'ত কিমানকৈ লৈছে। 477 টোটেল হৈছে, এখন বিলখন হয়। আৰু কি আহিছে চাওঁ। এইটো ৰিফাইন হয়, ৰিফাইন বটলত নাপায়, ৰিফাইনটো পেকেটত পায়। কিন্তু ৰিফাইনটো মই 113 টকাত পাইছোঁ। এনে অফাৰৰ টাইমতে পাইছোঁ দেই চব বস্তু। কিন্তু বস্তু এই ফ্লিপকাৰ্ট গ্ৰ'চাৰী পৰা ল'লে ভালেই পাব, বহুত বস্তু হাতত পায়। আৰু কি আছে, মই হালধি পেকেট এটা লৈছিলোঁ, হালধিটো ভাল হালধি লৈছিলোঁ, এইটো টাটা। তাৰপিছত 29 টকা দি লৈছিলে, এনেই 30 মান লয়, 32 মান লয়। চ' বেগটো খালী হৈ গ'ল আৰু একো নাই। এইফালে লাডু আছিলে, লাডু মানে এইটো নহয় দেই, চৰি, এইটো লাডু কিনি অনা হয় গম পাই। চ' মানে কি হ'ল, বস্তুখিনি গোটেইখিনি যিখিনি আছিলে চবটো উলিয়াই আপোনালোকক দেখালোৱে। চ' মই অফাৰতে পালোঁ বাৰু। এনেই অফাৰ আপোনাৰ এনেই নৰ্মেলি দোকানত গ'লে আপোনাৰ 700 মান চামথিং হয়। মই এতিয়া 477 পালোঁ। মই এটা হিচাপত কেলকুলেট কৰি থৈছিলোঁ। ভিডিঅ' পিছফালে মানে কি হ'ল, আমাৰ ছোৱালীজনী মোবাইলটো বজাই আছে ন, ইয়াত কপিৰাইট লাগি যায় বুলি ভয় আছে দেই। তো আজি মানে ভিডিঅ'টো কি হ'ল, আজি ভিডিঅ'টো ইমানতে হ'ব আৰু অতি সোনকালে নতুন এটা ভিডিঅ'লৈ আহি আছোঁ।